অসমৰ জনপ্ৰিয় সদ্যপ্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ একমাত্ৰ কন্যা কমলিকা কাশ্যপে পিতৃ-মাতৃৰ বিয়োগৰ পাছত প্ৰথমবাৰলৈ কেমেৰাৰ আগত ক'লে নিজক কেনেকৈ আগুৱাই নিয়াৰ কথা। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছেই কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃৰ বিয়োগৰ কথা। ভোগালীৰ উৰুকাৰ মাজতে পিতৃহাৰা হৈ পৰে কণ্ঠশিল্পী কমলিকা কাশ্যপ। 4 বছৰ আগতে মাতৃক হেৰুওৱা কমলিকা কাশ্যপে এইবাৰ পিতৃক হেৰুৱাইও অকলশৰীয়া হৈ পৰে। কিছুদিন পূৰ্বে পিতৃক হেৰুওৱা কমলিকা কাশ্যপৰ চিন্তাধাৰণা আৰু কথা-বতৰা শুনিলে হয়তো আপুনিও আচৰিত হ'ব। ইমান কম বয়সত ইমানখিনি সহিব পৰা ধৈৰ্য শক্তি থকা ইমান বুজা আৰু জ্ঞানী কণ্ঠশিল্পী কমলিকা কাশ্যপ। কমলিকা কাশ্যপৰ কথাখিনি শুনিলে হয়তো আপোনাৰো হৃদয় চুই যাব। পিতৃক হেৰুওৱা কমলিকা কাশ্যপে কৈ গ'ল যে তেওঁক কান্দি থাকিলে দেউতাকৰ আত্মাই শান্তি নাপাব। পিতৃ-মাতৃক যে তেওঁৰ পৰা লৈ গ'ল সেয়াও ওপৰৱালাই কিবা ভাল উদ্দেশ্য ভাবিয়ে লৈ গৈছে বুলি কৈছে। আচলতে এনেকুৱা প্ৰত্যাহ্বান বুলি ক'ব গ'লে বা এইখিনি বস্তু যি আজি ঘটনা ঘটি আছে এইটো মই আগতেও কৈছোঁ যে মানুহৰ জীৱন কেতিয়া কাৰ কোনখিনি সময়ত মৃত্যু লিখা আছে কি লিখা আছে এইটো এতিয়া আমি কেতিয়াও ক'ব নোৱাৰোঁ। জন্ম মৃত্যু বিবাহ এবাৰেই হয় সকলোৰে। সেইবাবে এইটো যদিও মানে ক'ব গ'লে এটা হাৰ্শ ট্ৰুথ হয় যে আমি মানিবই লাগিব। যিমানে যি নহওক বস্তুখিনিক আমি মানে যদিও কান্দি থাকিলে নিশ্চয় নহ'ব, তেখেতৰ আত্মাও শান্তি নাপাব। আৰু মোৰ মাতৃক মই 2021ত হেৰুৱালোঁ ক'ভিডৰ সময়ত। তেতিয়া তথাপি বহাগ চলি আছিল 21 তাৰিখে, আৰু এতিয়া মাঘ বিহুৰ সময়ত মই মোৰ দেউতাক হেৰুৱালোঁ। তথাপি মই ভাবোঁ যে ওপৰত বহি থকা গৰাকী নিশ্চয় আছে, কিবা এটা যদি মোৰ পৰা লৈ গৈছে নিশ্চয় ভাবি চিন্তিয়ে নিছে, নিশ্চয় কিবা এটা নহয় কিবা এটা উদ্দেশ্য আছে। সেইবাবেই কাৰণ ইমানখিনি মোৰ আজিৰ দিনত মানে দেখিবলগীয়া হৈছে মই এইখিনি সময়ত।